নমস্কাৰ বন্ধু বান্ধৱীসকল, শুভেচ্ছা জনাইছোঁ সকলোলৈ। মই নিকিতা অন্য এটি ভিডিঅ'লৈ আজি মই এটা বিশেষ বস্তু দেখাম বুলি ভাবিছোঁ। মোৰ হাজবেণ্ডে নিজৰ ঘৰতে বনোৱা, আৰু ভাল লাগিলে আপোনালোকে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব নাপাহৰিব। মোৰ হাজবেণ্ডে নিজে বনোৱা ঘৰতে বনোৱা মুহা হয়। একদম সৰুৰ পৰা দেখাইছোঁ, সৰুৰ পৰা ডাঙৰলৈ। চাওক, তেওঁ এটা আচৰিত ধৰণৰ এইটো প্ৰতিভা বুলিয়ে ক'ব লাগিব, কাৰণ এনেকুৱাকৈ হয়তো চবে বনাব নোৱাৰিবও পাৰে। তেওঁ ডিউটি কৰে, ডিউটিৰ আজৰি সময়তো এনেকুৱাকৈ মানে মুহাবোৰ বনাই থাকে। এয়া চাওক, আৰু এইটো এটা চাওক, এইটো বহুত ডাঙৰ হয়। আমাৰ ঘৰত টি টেবুল নহ'লেও হৈ যায়, মানে এইটো একদম টি টেবুল আকাৰত হৈছে। এয়া চাওক।